প্ৰথম ভাৰতীয় ৰাষ্ট্ৰপতি ডাক্তৰ ৰাজেন্দ্ৰ প্ৰসাদে 1955 চনৰ 15 জুলাইত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱক সৰ্বোচ্চ নাগৰিকত্বৰ সন্মান ভাৰত ৰত্ন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। 1926 চনৰ আজিৰ দিনটোত অৰ্থাৎ 15 জুলাই তাৰিখে বম্বেত পোন প্ৰথমবাৰৰ বাবে মটৰবাছ সেৱা আগবঢ়োৱা হৈছিল। আমেৰৰ ৰজা তথা মোগল সাম্ৰাজ্যৰ বলিষ্ঠ সেনাপতি জয়সিংহৰ জন্ম 1611 চনৰ আজিৰ দিনটোত অৰ্থাৎ 15 জুলাই তাৰিখে হৈছিল। গণিতৰ পৃথিৱীত প্ৰতিষ্ঠিত সন্মান ফিল্ড মেডেল পোৱা প্ৰথমগৰাকী মহিলা গণিতজ্ঞ মেৰিয়ান মিৰ্জাখানীৰ মৃত্যু 2017 চনৰ 15 জুলাই তাৰিখে হৈছিল। পৃথিৱীৰ ভিতৰত বৃহত্তম এৰোস্পেচ কোম্পানীৰ প্ৰতিষ্ঠা 1916 চনৰ 15 জুলাইত হৈছিল আৰু এই কোম্পানীটোৰ নাম বয়িং কোম্পানী বুলি জনা যায়। আৰু বয়িং হ'ল ভাৰতত প্ৰতিষ্ঠা হোৱা পৃথিৱীৰ ভিতৰতে বৃহত্তম এখন এৰোস্পেচ কোম্পানী।